আজি লৈ আহিছোঁ মই ছজিনাৰ পাতেৰে ৰন্ধা দুবিধ সুস্বাদু আৰু হেল্ডি ৰেচিপি। এবিধ হৈছে ছজিনাৰ পাত আলু আৰু কণীৰ সৈতে বনোৱা পিটিকা আৰু অন্যবিধ হৈছে ছজিনাৰ পাত মাগুৰ মাছেৰে বনোৱা আঞ্জা। ছজিনাৰ গছৰ পাত স্বাস্থ্যৰ বাবে উপযোগী আৰু ঔষধি গুণসম্পন্ন, এয়াতো সকলোৱে জানেই। এয়া মোৰ পিটিকাখনো প্ৰায় ৰেডি হৈ গ'ল। আঞ্জাখনত মই মা মছলা একেবাৰে ব্যৱহাৰ কৰা নাই, একেবাৰে সহজ আৰু ঘৰুৱা পদ্ধতিৰে ৰান্ধিছোঁ। আৰু মই জলকীয়াও এড কৰা নাই, কিয়নো মোৰ ভতিজা এগৰাকী আছে, তাই কণমানি হৈ আছে, তাইও খাব যিহেতুকে। একেবাৰে শেষত এয়া উবাল আহিলে মই আলু দি দিছোঁ, মাছ দিছোঁ আৰু অলপ সময়ৰ পাছতে অকণমান গাখীৰ এড কৰি দিছোঁ। এনেকৈও বনাই খাবচোন, বহুত বেছি টেষ্টি হয় খাবৰ কাৰণে। একেবাৰে শেষত মোৰ থালিখন ধুনীয়াকৈ সজাই লৈছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ